Hi guys, welcome back to my another video. আজি মই আপোনালোকৰ লগত এটা পাৰ্সেল আনবক্সিং কৰিবলৈ লৈছো। এইটো পঠিয়াইছে মোৰ এজনী ফ্ৰেন্ড এজনী তাই ডিটেইলছ দি আছে ৰীমা। আমি লগতে পঢ়িছিলো কলেজত ফাৰ্স্ট ইয়েৰ সেকেন্ড ইয়েৰ। তাইৰ পৰা মই এটা বস্তু অৰ্ডাৰ কৰিছিলো। তাকে ইয়াতেনো কি ওলাই চাওঁ বলক। এইটো ইমান কমানি বস্তু। ইমান পেকিং কৰিছে কিন্তু তাই দে মানিব লাগিব। এইখিনি টাইমতে মোৰ ইমান অধৈৰ্য লাগে নহয়, ইমান একদম জলদি চাওঁ লাগে। কেতিয়া চলিব পাৰো কেতিয়া চলিব। এইটো হৈছে বস্তুটো। আপোনালোকক মই ভালকে দেখাই আছো। এইডাল ব্ৰেসলেট হয় কেঁচা সোণৰ। মোৰ মানে তাই লাইভ এটাত দেখিছিলো, ইমান ভাল লাগিলে তো লৈয়ে ললো আৰু। এইডাল পিন্ধাৰ পিছত এনেকুৱা দেখিছে। এইডাল ব্ৰেসলেটডাল মই ভালদৰে দেখাই দিছো। ফ্ৰক নতুবা মেখেলা চাদৰ কুৰ্তি এইবোৰৰ লগত পিন্ধিলে বহুত ধুনীয়া লাগিব। আপোনালোকেও ল'ব পাৰে। তাই অনলাইন ডেলিভাৰ কৰে আৰু তাইৰ ফেচবুক পেজটো আছে মাইনুছ জুৱেলাৰী বুলি। মোৰ বাৰু ভাল লাগিছে ব্ৰেসলেটডাল। আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰিব।